আমি হল মাটি দিয়া পাৰ্টি UPPL মানে মাটি দিয়া পাৰ্টি আপোনালোকে দেখাই পাইছে বাক্সাত যোৱা পৰহি 400 জন আমাৰ মাটি নোহোৱা মানুহক আমি পাত্তা দিছোঁ মানে মুছলমানক লৈ পেলাই ৰাজনীতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে বিটিআৰৰ পৰা মুছলমান সমাজক খেদি দিয়াৰ এটা ডাঙৰ এটা পৰিকল্পনা কৰিছিলে কেতিয়াবা খ্ৰীষ্টান সমাজত গৈ পেলাই তেখেতে চাৰ্চ পৰে কেতিয়াবা বাথৌত পৰে আমি কৈছোঁ তেখেতক কেইদিনমান আগতে কৈছিলোঁ যে তেখেতে কোন ধৰ্মৰ মানুহ আৰু হাগ্ৰামা কি নাম আছিল তেখেতৰ হাগ্ৰামা কি মহিলাৰী তেখেতো খ্ৰীষ্টান জয় মুছাহাৰী তেখেতে এই অঞ্চলৰ বিনাশকালীন অৱস্থাত কৰি থৈছে মাহত 50,000 টকা তেখেতে খালি দৰমহা লৈ পেলাই হাইৱেৰ কোকৰাঝাৰৰ পৰা বৰপেটাৰ ৰ'দত যিমানটা ধাবা আছে তাত কিমান মানে বেছি টকাৰ মানে মদ পায় সেই হিচাপটো তেখেতৰ তাত আছে কিন্তু এই আটাৰগাঁও অঞ্চলত কোনফালে ৰাস্তা লাগে কোনফালে আমাৰ আত্মসহায়ক গোটৰ 75,000 টকাকৈ দিব লাগে আই মাতৃসকলক স্বাৱলম্বীৰ কাৰণে হাঁহ কুকুৰা গুৰু তেনেকুৱা কাৰণৰ যি আমাক যে দৰখাস্ত দিব লাগে বিটিআৰ চৰকাৰত তেনেকুৱা তেখেতৰ একো কাম নাই আজি আমাৰ বুনবাজা প্ৰাইমাৰী অন্তৰ্গত চালবাৰীৰ আটাগাঁও এই অঞ্চলত 1000ৰো ওপৰত আমাৰ BPF আৰু GSP দলৰ পৰা ইয়াতে যোগদান কাৰ্যসূচী হৈছে আৰু ইয়াত আমি এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যে আগন্তুক লোকসভা লৈ পেলাই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চিন্তাধাৰা সকলোকে লৈ পেলাই এটা সমাজ বনোৱা আৰু এই অঞ্চলৰ উন্নতি লগতে শান্তিটো কায়াম কৰি ৰাখা ইয়াত মানুহে বহুত আকৰ্ষণ হৈ পেলাই আজি হাজাৰ মানুহে যোগদানত আগবাঢ়ি আহিছে আৰু বিভিন্ন ঠাইত খালি চালবাৰী নহয় আজিৰ দিনতে কমেও আমাৰ 9খন ব্লকত আজি যোগদান কাৰ্যসূচী আছে আৰু বিগত দিনবিলাকত এই চালবাৰী অঞ্চলত মই নিজে এটেণ্ড আছিলোঁ কমেও আজিলৈকে 16,000 BPF আৰু GSPয়ে UPPL দলত যোগদান কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া আমাৰ চালবাৰী ডিষ্ট্ৰিক্টৰ যিবিলাক নেতৃবৃন্দসকল আছে TLCC চেয়াৰমেনক লৈ পেলাই মই খুবেই আনন্দ আৰু মুছলমান আৰু উচ্ছেদক লৈ আপোনালোকে ৰাজনীতি কৰি আছে আমি হল মাটি দিয়া পাৰ্টি UPPL মানে মাটি দিয়া পাৰ্টি আপোনালোকে দেখাই পাইছে বাক্সাত যোৱা পৰহি 400 জন আমাৰ মাটি নোহোৱা মানুহক আমি পাত্তা দিছোঁ আগন্তুক প্ৰত্যেক মাহতে 400-700 কৰি প্ৰত্যেকটা মাহতে এতিয়া মাটি দিয়াৰ আমাৰ কাৰ্যসূচী চলি আছে আৰু আপোনালোকে জানে লেণ্ড মেলা পাট্টা মেলা সেইবিলাক যোৱা বছৰ চলি গৈছে আগন্তুক নৱেম্বৰত সেইবিলাক গৈ আছে গতিকে কোনে মানে মুছলমানক লৈ পেলাই ৰাজনীতি কৰে সেই কথাবিলাক আমাৰ এই সমাজে একদম নিম্নতম সমাজে এতিয়া গম পাইছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে বিটিআৰৰ পৰা মুছলমান সমাজক খেদি দিয়াৰ এটা ডাঙৰ এটা পৰিকল্পনা কৰিছিলে এইটো স্পষ্ট তেখেতৰ কথা বহুত জবাব দি থাকিব তেখেতে এটা জাম্বা মানুহ বড়ো জাম্বা মানে এখেতে একো নাজানা এটা এলকহলিক পাৰ্চন গতিকে তেখেতৰ কথা বহুত ক'বলগীয়া ঠিক তেনেকুৱা নাথাকে এটা কথাই ঠিক যে এই অঞ্চলৰ মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা নাস্তিক মানুহ তেখেতৰ কোনো ধৰ্ম নাই আমি দেখা পাওঁ কেতিয়াবা মছজিদৰ সোমাই তেখেতে নামাজ পঢ়ে কেতিয়াবা খ্ৰীষ্টান সমাজত গৈ পেলাই তেখেতে চাৰ্চ পৰে কেতিয়াবা বাথৌত পৰে আমি কৈছোঁ তেখেতক কেইদিনমান আগতে কৈছিলোঁ যে তেখেতে কোন ধৰ্মৰ মানুহ তেখেতে নিজৰ প্ৰশ্নৰ উত্তৰটো তেখেতে নিজক যি মই সুধিছিলোঁ তেখেত ক'ব পৰা নাই আৰু এতিয়া মই বিটিআৰৰ ৰাইজত আমি ক'ব বিচাৰিছোঁ তেখেতে এটা খ্ৰীষ্টান ধৰ্মৰ মানুহ মই হিন্দু মই ব্ৰহ্ম প্ৰমোদ বড়ো ডাঙৰীয়া বাথৌ গোবিন্দ বসুমতাৰী ডাঙৰীয়া খ্ৰীষ্টান ফেৰেংগা বসুমতাৰী ডাঙৰীয়া খ্ৰীষ্টান আৰু হাগ্ৰামা কি নাম আছিল তেখেতৰ হাগ্ৰামা কি মহিলাৰী তেখেতো খ্ৰীষ্টান মই আজি বিটিআৰৰ ৰাইজক সেই কথাটো জনাই দিয়া হৈছে সেইখিনি কথা বহুত গুৰুত্বপূৰ্ণ আৰু চালবাৰীৰ যি আমাৰ MCLA জয় মুছাহাৰী তেখেতে এই অঞ্চলৰ বিনাশকালীন অৱস্থাত কৰি থৈছে মাহত 50,000 টকা তেখেতে খালি দৰমহা লৈ পেলাই হাইৱেৰ কোকৰাঝাৰৰ পৰা বৰপেটাৰ ৰ'দত যিমানটা ধাবা আছে তাত কিমান মানে বেছি টকাৰ মানে মদ পায় সেই হিচাপটো তেখেতৰ তাত আছে কিন্তু এই আটাৰগাঁও অঞ্চলত কোনফালে ৰাস্তা লাগে কোনফালে আমাৰ আত্মসহায়ক গোটৰ 75,000 টকাকৈ দিব লাগে আই মাতৃসকলক স্বাৱলম্বীৰ কাৰণে হাঁহ কুকুৰা গুৰু তেনেকুৱা কাৰণৰ যি আমাক যে দৰখাস্ত দিব লাগে বিটিআৰ চৰকাৰত তেনেকুৱা তেখেতৰ একো কাম নাই খালি এই কোকৰাঝাৰৰ পৰা বৰপেটা ৰ'দলৈ যিখিনি ধাবা আছে তাত ক'ত কিমান টকাৰ মাল পায় সেইখিনি হিচাপটোৱে তেখেতে 3 বছৰ পঠাই দিলে সেইখিনি কথা বহুত গুৰুত্ব চালবাৰীৰ ৰাইজে সেই কথাটো ভালকৈ মনত ৰাখিব লাগে আৰু আগন্তুক দিনত
জয় মুছাহাৰীক চালবাৰীৰ পৰা পঠাই কোকৰাঝাৰত থৈ আহিব লাগে এইখিনিয়ে যি কথা অঞ্চলত মিটিং কৰিছে ইয়াত 90% কৃষকসকলক উন্নতিৰ বাবে কিবা ব্যৱস্থা লৈছে সকলো ব্যৱস্থা আছে কৃষিসকলৰ কাৰণে আমি এতিয়া একালীনভাৱে 25,000 টকাকৈ আমাৰ এটা আঁচনি আছে যাক আমি কৈছোঁ যে কৃষকে যাক মানে সেই পইচাটো লৈ পেলাই বহুখিনি সাৰৰ পৰা আদি কৰি পানী দমকলৰ পৰা আদি কৰি যোগাৰ কৰিব পাৰে কিন্তু আমি দেখা পাইছোঁ এই অঞ্চলৰ উন্নতিৰ কাৰণে এদিনো BTR কোনো এটা EMৰ তাত আমাৰ কিন্তু জয় মুছাহাৰীয়ে অফিচতো যাই পোৱা নাই ঘৰতো যাই পোৱা নাই কাৰণ বৃহত্তৰ চালবাৰী ৰাইজে তেখেতক ভোট দি জিকাইছিল ৰাইজৰ সমস্যা লৈ পেলাই তেখেতে চৰকাৰৰ ওচৰত যাব লাগে কিন্তু তেখেতে যায় না নাযায় সেই কথাটো কিন্তু আমি আগত बङाइगाव साफागुरि र'डआव थानाय मेगना हुन्डाइ श'रुमा लानानै फैदों नोंथांमोननि सेराव फुजानि स्पेशेल अफार ग्रेन्ड i10 नियस i20 N-लाइन अरा भेरना आलकाजार बेफोर समायना गारिफोर फुजानि स्पेशेल अफारा फैगौ 30 सेप्टेम्बरसिम थागोन 50,000सिम गारि लानानै गारि अफार नोंथाङा मोनफुंनो हागोन अब्ला मानोथो गोबाव खालामनो थाबैनो नोंथाङा बङाइगाव साफागुरि र'ड एबा लामा सेराव थानाय मेगना हुन्डाइ श'रुमाव नोंथांनि फसायनाय गारिखौ लाहैदो गोबां मिथिनो थाखाय नैबे जानबुं नाम्बार 9101093856 8011827497 700279673 70026948111 आव खौरां लाहर मेगना हुन्डाइ श'रुम बङाइगाव साफागुरि र'ड